ইউ পিপল চিও আর চাৰিমন চিও একবাৰে ধ্বংস 2021 ল এণ্ড অৰ্ডাৰ খাৰ হাতত আছিল খুলুমবাই বয়খৌবো নমস্কাৰ মাই নেম ইজ প্ৰেক্টিকেল Basumatary Bodo comedian singer lyricist Bodo short films director script writer YouTuber as well दा खोथाया जाहैबाय কথাটো হৈছে মানে মই বিটিসি ইলেকশনৰ আগত মই ইউপিপিএলত গৈছিল কিন্তু মই আজি পৰা ইউপিপিএলত নাই ইউপিপিএল মোৰ লগত মহিলাও নাই আজিৰ পৰা আর কি আজিকালিতো নহয় মানে দিনैनिफ्राय ইউপিপিএলआ आंनियाव মহিলাबो गैला from today I have become bona fidely BPF supporter now from today I will be supporting BPF Bodoland People's Front हाग्रामा महिलारि खोथाया जाहैबाय माने बे बिटिसिनि जेसेबांनाखि जाथि हारि माहारिफोर दं राभा सावथाल बर' राजबंशी मुस्लिम बेंगली हिन्दी स्पिकिं मानसिफोर आं गासैनावबो सोंनानै नायबाय आरोखि कय डाइरेक्ट कय इउपिपिएल सिउ आरो चारिमन सिउ माने इउपिपिएल मरिगल आरो उथिब नवारिब एनुका राभा बिला कय आरोखि माने प्रमोद बर' खालि गुस्लायेसन खोमै तंसा प्रमोद बर' खालि थगाय मिसलिया कथा कय माने खामत नाय आरोखि एनुका कय तिनिं हाग्रामा महिलारियन थिकतवा एनुका कय राभा बिला आरो सान्थालि बिला कि कय निया बिटिसि इलेक्शन रे यूपीपीएल दो मिटेक तेहो बाकु जिताक मिटेक सान्थालि बिला सब कय श्रीरामपुरत मैं गई थाको बालागावत गई थाको बिटिसिर सब कतबा मोर बहुत सान्थालि फ्रेंड्स आछे सब एनुका कय एथा सिदो निजिते बोले माने मोनसेबो सिटआव देरहाया जाहैबाय बे एमएलए इलेक्शनाव माने इउपिपिएलआ ट्रेक्टर आरोखि नेपालिफोरनावबो थांनानै सोंहैबाय आङो नेपालिफ्राबो ओरैबादि होनो एकेबारे इउपिपिएल पेरालाइसिस बयो उनि होरो आइले कै काम गुर्नु सक्दैन हात पानी हल्लिउनु सक्दैन खुट्टा पानी हल्लिउनु सक्दैन माधव छेत्रीले एक्लाइले सबै पैसा खायो हाम्रो समाजके लागि कै काम गरेको छैन जेबो मावाखै माधव छेत्रीया इउपिपिएलनि माधव छेत्रीया हारसिङै जाजोबदों जोंनि समाजनि थाखाय जेबो मावाखै जोंनो जेबो होआखै नेपाली बिलाव কৈ আছে মই সব জনগোষ্ঠীৰ মাজত গৈ পেলাই মই সব সুধি চালো জিনিসটো কেনেকুৱা তাৰ মানে ইউপিপিএল ধ্বংস ইউপিপিএল has ruined in 5 years itself Pramod Boro sir has no logic no psychology logic means truth psychology means the study of the mind এই বস্তুটো নাই নিজকে প্রমোদ বড় স্যার মোর উপরত কোনো লিডার নাই মোর উপরত কোনো জানা গুনা মানু নাই এই বিটিসি এনেকা ভাবি লই পেলাই মানে একবারে অকলে ধ্বংস হয়ে গল আর কি दा बेनिखायनो आङो सिदा बाथ्रायै सानबाय एकेबारे मोर इटा जे टार्गेट केवल बिपिएफ मैं बिपिएफक सापोर्ट करिम आई विल बी सापोर्टिंग टिल माय लास्ट ब्रेथ मैं আজি পৰা বিপিএফৰ মানে সাপোৰ্টাৰ হলো মানে বিপিএফৰ কাৰণে মই কাম কৰি যাম সাপোৰ্টাৰ এজ এ সাপোৰ্টাৰ এই সংকোচৰ পৰা আমাৰ গপুৰলৈকে কনস্টিটুৱেন্সি আছে এই এমএলএ ইলেকশনৰ মই সব জায়গাত গৈ পেলাই মানে ইলেকশনৰ কিবা প্ৰগ্ৰামত মই গান গাম ডায়লগ দিম বা কেম্পেইন কৰিম এইটোই আর কি কিন্তু বিপিএফ সব বিপিএফ 15টা 18 বিপিএফ 15টা যে সিট আছে এমএলএ ইলেকশনৰ কিবা বিটিসি ইয়াত মানে 15টাও জিতিব আর কি ইউপিপিএল নাই ইউপিপিএল একবার নাইকিয়া হৈ যাব ইউপিপিএলৰ কিবা দুজন এমপি আছে দিল্লীত যায় একো কিবা ডায়েৰী চাই পেলাইহে স্পিচ দি আহে কি হ'ব এইটো কোনো স্পিচ পাৱাৰ নাই কোনো লেংগুৱেজ স্পিকিং নাই হিন্দীও ভালকৈ নাজানে ইংলিছো ভালকৈ নাজানে দিল্লীত গৈ পেলাই ডায়েৰী চাই পেলাই ইউপিপিএলৰ এমপি বিলাক কিবা স্পিচ দি পেলাই আহে কামত একো নাই কোনে কৰিছে কামত ইউপিপিএলৰ নেতাবিলাক কি কৰিছে যেনেবা ইউপিপিএলৰ কেবিনেট মিনিষ্টাৰ হেণ্ডলুম টেক্সটাইলৰ ইউজি ব্ৰহ্ম ছাৰ আছে কি কাম কৰিছে বিটিএছিত কেৱল এই এক্সাৰচাইজ কৰাটো ভিডিঅ'টো চাই তাকো আমি ফেচবুকত কেৱল এক্সাৰচাইজ আৰু কিবা
শায়ৰী লিখে ভাল ভাল শায়ৰী লিখে তেখেতে এই ইয়াৰ বাদে একো নাই আপুনি কি কাৰণে গৈছিল ইউ ফিল্ডত ইউ ফিল্ডতো মই গৈছিল যেনিবা এনে চাবলৈ মানে জিনিসটো কেনেকুৱা মই টেষ্ট কৰিছোঁ যোৱা বছৰত কোন পাৰ্টিটো ঠিক হ'ব কোন পাৰ্টিত থাকিলে মানে সমাজৰ কাৰণে এৰিয়াৰ কাৰণে ভাল হ'ব শান্তি উন্নতি এই জিনিসটো হ'ব হাগ্ৰামা মহিলাৰিক আজিকালি ইউ পি পি এলৰ মানুহবিলাক একবাৰে দোষী দি আছে এই গণ্ডগোল হ'ল কিবি হ'ল এনেকুৱা কৈ আছে এনেকুৱা নহয় প্ৰমোদ বড়োৰ দিনত বেছি গণ্ডগোল হৈছে মোৰ নিচিনা হ'লে হা হাগ্ৰামা মহিলাৰী ছাৰে 2003তে শান্তি লৈ আনা মানুহ হা আপুনি চাওক 2020ত বিটিআৰ এগ্ৰিমেণ্ট হৈছে 2021-22ত দুজন ল'ৰা NDFB জংচাৰ আৰু পৰ্বতজোৰাৰ জনক দুজনক কোনে মাৰিছে কোনে চৰকাৰ আছিলে এই সময়ত কোনে চৰকাৰ আছিলে আফটাৰ মেকিং এগ্ৰিমেণ্ট পিচ একৰ্ড হাউ কাম প্ৰমোদ বড়োৱে যোৱা মাহত যেতিয়া মানে কি কাৰিকৰ কিবা গণ্ডগোল হৈছিল এটা কথা কৈছে ল এণ্ড অৰ্ডাৰটো চৰকাৰৰ হাতত থাকে ল এণ্ড অৰ্ডাৰটো BTCৰ হাতত থাকে BTCত এনেকুৱা কৈছে তেনেহ'লে এই 2022-2021ত ল এণ্ড অৰ্ডাৰ কাৰ হাতত আছিল এই মিষ্টাৰ প্ৰমোদ বড়ো ছাৰ কাৰ হাতত আছিল 2021-22ত তেনেহ'লে বড়ো মানুহ দুজন যে গুলি কৰি পেলাই মাৰিছে কোকৰাঝাৰৰ SP অৰ্ডাৰ দিছে হেণ্ডকাপ আছিল তথাপিও মাৰিছে সাজাই পেলাই কোনে মাৰিছে এইটো হাগ্ৰামা মহিলাৰী অৰ্ডাৰ দিছিল নেকি হা বেকাৰ প্ৰমোদ বড়ো হা কেৱল আগৰেগি মিঠা কামেৰি কিপাং কোনো কাম নাই